আজি হৈছে মহালয়া তাৰ উপলক্ষে আমি এতিয়া কামাখ্যা মন্দিৰ যাবলৈ ওলাইছোঁ আৰু আহি পেলাই আপোনালোকক লগ পাই আছোঁ কামাখ্যা মন্দিৰৰ অলপ ভিডিঅ' দেখুৱাম গতিকে এতিয়া লৰালৰি হৈছে খুব খৰকে কি টিকেটৰ লাইন টিকেট কৰিবৰ কাৰণে লাইন তাৰপিছত আকৌ লাইন আছে এইটো তোমাৰ ভুবুলা দে একো নকয় নামা 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 নোৱাৰো লৈ থাকিব এইখন যোৱাৰ পিছতহে নামিবা বোলা ভাগৰ লাগিছে আইও পিছল ৰ'বা দেই ভিডিঅ'টো অফ কৰি লওঁ মহালয়া শ্ৰাদ্ধ কৰি আছোঁ মহালয়া শ্ৰাদ্ধ কৰি আছোঁ সেইফালে চোৱা এই যে নমো হৈ যায় নমো হৈ যোৱা মানুহবোৰক শ্ৰাদ্ধ কৰে মহালয়া দিনা কৰে আইতাজনী গা ধুইছে চব বুৰ মাৰিছে বা বা অঁ বগাবা দেই নিজে উলিয়াবা তো উলিওৱা কৰিব চাবা তলত মোক লগাবলৈ থবা এয়া দেখিছেনে এইফালে কোমোৰাত চাকি জ্বলাই থোৱা আছে এবাৰ মই প্ৰথম দেখিছোঁ এইদৰে কোমোৰাত চাকি জ্বলোৱা কোমোৰাত চাকি জ্বলোৱাৰ কিবা কাৰণ থাকিব পাৰে মই অৱশ্যে নাজানো যদি আপোনালোকে কোনোবাই জানে প্লিজ কমেণ্টত জনাই দিব সকলোৰে সুবিধা হ'ব জানিব পাৰিব সকল ফৰেনাৰ আহিছে না
বৰ্মাসকলে নমি পাঠ কৰি আছে। দিনা প্ৰথমবাৰ মা কামাখ্যালৈ গৈছোঁ মই। ইমান দিনে মই যাবলৈ মিলাগৈ নাই। ইমান দিনে ডুগডুগ সৰু হৈ আছিলে, গতিকে মিলাবই পৰা নাই। কৈছিলোঁ ক্লাছ 1ত যদি ডুগডুগে চিটটো ভালদৰে পাই যায় তেতিয়াহ'লে মা কামাখ্যাৰ ওচৰত শৰাই এখন দিম। সেয়াও মনোবাঞ্ছা পূৰ্ণ হৈছে, গতিকে সেইকাৰণেও মনটো ভাল লাগিছে খুবেই। আৰু মনৰ ভাৱটো যেতিয়া পূৰ্ণ হয় বিৰাটেই ভাল লাগে। সেইটো কথা নহয়, পালেও পাব নাপালেও নাই, কিন্তু তথাপিও ভগৱতীৰ ওচৰলৈ যাব লাগিব, যাম। কিন্তু মনতে এটা ভবা হয় যে শক্তি এটা পাওঁ তেতিয়া। মই কাশ্মীৰে কালি আপোনালোকক নৱৰাত্ৰিৰ কামাখ্যা মন্দিৰৰ কিছু মুহূৰ্ত দেখুৱালোঁ, আৰু কালি ব্লগটো কমপ্লিট কৰা নহ'লে বিৰাট গা বেয়া লাগিলে, আৰু সেইকাৰণে থাকি গুচি গ'ল। আজি ব্লগটো কমপ্লিট কৰি আপোনালোকক দিম, গতিকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন কথাৰে নতুন নতুন ব্লগেৰে আপোনালোকৰ মাজলৈ আহি আছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব ভাল ভাল। গতিকে আজিলৈ ইমানেই, বাই বাই। সকলো ভালে থাকক, আৰু দুৰ্গা পূজাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।